হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ভালে আছেনে? মই আজি সৰু মাছ কেনেকৈ ভাল পাওঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া লৈছোঁ সৰু মাছ, এইখিনি মাছ লৈছোঁ মই। তাৰপিছত ইয়াতে দুটা পিঁয়াজ কাটি লৈছোঁ, নৰসিংহৰ পাত, আদা নহৰু পেষ্ট, জলকীয়া 3টা, আপোনালোকে যিমান খায় জলকীয়া দি ল'ব, আৰু কেইখিলামান মান ধনিয়াৰ পাত। এয়া মই কেৰাহী গেছত গৰম হ'ব দি দিছোঁ। কেৰাহীটো গৰম হৈ আহিছে। এয়া মই সৰিয়হৰ তেল দি দিছোঁ কেৰাহীত। তেল গৰম হৈছে, মই পিঁয়াজখিনি তেলত এনেকৈ দি দিছোঁ। এনেকৈ লৰাই দিম, অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এনেকৈ লৰাইছোঁ। এতিয়া মই হালধি গুড়ি দি দিছোঁ, তাৰপিছত জিৰা, ধনিয়া পাউডাৰ অকণমান, সোৱাদ অনুসৰি নিমখ, আদা নহৰু পেষ্ট। এতিয়া গোটেইখিনি মই এনেকৈ ভালকৈ লৰাই দিছোঁ। তাৰপিছত কাটি লোৱা 3টা জলকীয়াও এনেকৈ দি দিছোঁ। আকৌ এবাৰ লৰাই দিছোঁ যাতে মছলাখিনি ভজা যায় ভালকৈ। তাৰপিছত অলপ পানী দি গোটেইখিনি এনেকৈ মিক্স কৰি অকণমান উতলিবলৈ দি দিছোঁ। তাৰপিছত মই মাছখিনি দি দিছোঁ কেৰাহীত। মাছখিনি ভালকৈ লাহে লাহে লৰাই দিম। এনেকৈ দুইবাৰ 3বাৰমান এনেকৈ লৰাই দিছোঁ। তাৰপিছত ঢাকনিখন লগাই দিছোঁ। আকৌ ঢাকনিখন উঠাই এবাৰ লৰাইছোঁ যাতে কেৰাহীত লাগি নধৰে। তাৰপিছত আকৌ ঢাকনিখন লগাই দিছোঁ। আকৌ ঢাকনিখন খুলি এবাৰ দেখিছোঁ পানীখিনি শুহি গৈছে, সেইকাৰণে অকণমান পানী দি আকৌ এবাৰ লৰাই দিম। অকণমান লাহে লাহে লৰাইছোঁ, মাছখিনি সৰু মাছটো ভাঙি যাব পাৰে, সেইটো কাৰণে। পানীখিনি শুহি গৈছে, আকৌ এবাৰ মই আগতকৈ অকণমান বেছিকৈ পানী দি দিছোঁ। তাৰপিছত মই এনেকৈ লৰাই দিম।
ভালকৈ উতল আহিছে। এতিয়া মই নৰসিংহৰ পাতখিনি এনেকৈ কাটি কেনে ওপৰত দি দিম। এনেকৈ দি দিছোঁ। তাৰপিছত আকৌ 1-2 মিনিটমান উতলিবলৈ দিছোঁ। তাৰপিছত মই চাইছোঁ আৰু নিমখ হৈছেনে নাই। তাৰপিছত মই মান ধনিয়াৰ পাতকেইটা কাটি কাটি এনেকৈ ওপৰত দি দিছোঁ। পানীখিনিও শুহি আহিছে। মাছখিনি প্ৰায় হৈয়ে গৈছে। অকণমান আৰু শুহিবলৈ দিছোঁ। তাৰপিছত মই গেছটো অফ কৰি দিছোঁ। এয়া মাছ হৈ গৈছে। এতিয়া মই বাটি এটাত এনেকৈ ওলাই লৈছোঁ।